নমস্কাৰ, কমৰেকচিডো মোৰ এনে মিনি ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, মোৰো ভাল। এয়া পালেং আৰু মাছৰ বইল আঞ্জা বনাম আজি। পানী উতল আহি গৈছে। এতিয়া দিছোঁ ইয়াতে আদা, নহৰু আৰু কেঁচা হালধিৰ পেষ্ট বনাই লোৱা, লগতে দিছোঁ নিমখ আৰু দুটামান কেঁচা জলকীয়া। এতিয়া দিছোঁ মাছ, জ্বলা বেছি দিয়া নাই, ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। এয়া এনেদৰে আপোনালোকেও বইল কৰি খাই চাবচোন, বহুত ভাল লাগে। এতিয়া দিছোঁ এয়া পালেং শাক। এতিয়া ঢাকনা লগাই দিছোঁ। এয়া আমাৰ ৰেডি হৈ গৈছে। এয়া দিছোঁ লাষ্টত দুটামান কেঁচা জলকীয়া আৰু ধনিয়া পাত। লাষ্টত কেঁচা জলকীয়া দিলে গোন্ধটো ভাল লাগে খাই। আপোনালোকে দিয়ে নাই জনাব, ভাল পাওঁ মই। এয়ে দিওঁ। এয়া আমাৰ ৰেডি হৈ গৈছে। কালাৰ চাওক, ইমান ধুনীয়া আহিছে। জোল অলপ ৰাখিছোঁ ল'ৰা ছোৱালীয়ে খাবলৈ। এয়া চাওকচোন, আমাৰ ৰেডি হৈ গৈছে পালেং আৰু মাছৰ বইল আঞ্জা। এয়া ৰেডি। আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব। বাই।